বসন্তত প্ৰেমৰ ঠিকনা বিচাৰি তোমাক ভাল পোৱাৰ চিঠি। এজাক ডাৱৰ আৰু এজাক আবতৰীয়া বৰষুণেৰে আৰম্ভণি হৈছিল তোমাক ভাল পোৱাৰ ৰেলগাড়ীখনৰ যাত্ৰা। আবতৰীয়া বৰষুণ জাকৰ প্ৰতি টোপালত সন্নিবদ্ধ হৈ আছিল মোৰ উন্মুক্ত মনৰ ভাল পোৱাৰ গভীৰতা আৰু উদাৰতা। নিশব্দ ৰাতিৰ ৰিক্ততাৰ গভীৰতাত তোমাৰ বাবেই লিখিছিলোঁ বহুতো কবিতা আৰু প্ৰেৰণ কৰিছিলোঁ বহুতো বসন্তৰ মেছেজ। অচিনাকি নম্বৰেৰে তোমালৈ প্ৰেৰণ কৰা হিয়া উজাৰি শব্দৰ মালা কথা মোৰ প্ৰতিটো মেছেজৰ তোমাৰ ৰিপ্লাই আছিল মই কোন। অৱশ্যে মই তোমাৰ অচিনাকি নাছিলোঁ, অচিনাকি আছিল মোৰ নম্বৰটোহে। তোমাৰ ৰিপ্লাইৰ চেক বুজি পুনৰ প্ৰেৰণ কৰিছিলোঁ মোৰ মেছেজৰ ৰিভলভাৰেৰে কেইটামান মায়াময় শব্দৰ গুলী। নিক্ষেপিত মোৰ মায়াময় শব্দৰ গুলীয়ে তোমাৰ হৃদয়ৰ জুপুৰিত সোমাই পৰিছিল। তাৰ পিছতেই তুমি অনুভৱ কৰিব পাৰিছিলা সেয়া কোন। সেইদিনা মই গোটেই ৰাতি জোনাকৰ বৰষুণত তিতি তিতি ৰিক্ত হৃদয়েৰে ৰুদ্ধ কৰিছিলোঁ তোমাৰ প্ৰতিটো বসন্তৰ আকাশ। কলেজৰ প্ৰতিটো সময়ত তোমাক দেখা পাইছিলোঁ যিদৰে তুমিও। কলেজৰ প্ৰতিটো সময়ত তোমাক দেখা প্ৰতিটো মিঠা অনুভৱে মোৰ মনৰ চঞ্চল ডাৱৰজাক ক্ৰমাৎ অস্থিৰ কৰি তোলে। সৰস্বতী পূজাত MCৰ কেম্পাছত তোমাক দেখা পাইছিলোঁ মোৰ কেইজনমান বন্ধু বান্ধৱীৰ লগত। এখন চেলফিৰে সন্নিবদ্ধ কৰি ৰাখিছিলোঁ আমাৰ ৰঙীন স্মৃতি। আৰু সেইদিনাই আমি ফুৰিবলৈ গৈছিলোঁ আমাৰ কলেজৰ পৰা BBK কলেজলৈ। তোমাৰ মনত পৰেনে? তোমাৰ একান্ত বান্ধৱী ধীৰাশ্ৰীক লগ পাইছিলোঁ। তোমালোকৰ চঞ্চল হৃদয়ৰ খিলখিলীয়া হাঁহিত স্তব্ধ হৈ পৰিছিল BBK কলেজৰ কেম্পাছ। আৰু মই দূৰণিৰ কৃষ্ণচূড়াজোপাৰ তলৰ পৰাই চাই ৰৈছিলোঁ তোমাৰ হৃদয় মালাঞ্চৰ মায়াবিনী আৱেগ। নানা ৰঙী ফুলেৰে আশীৰ্বাদ সাঙুৰি আমি উভতিছিলোঁ। সেইদিনাই আবেলিৰ অস্তবেলিৰ শেষ কিৰণে মোক বহুতো প্ৰশ্ন কৰিছিল আৰু ময়ো হেঁপাহ পলুৱাই আবেলিৰ অস্তবেলিৰ শেষ কিৰণৰ লগত কথা পাতিছিলোঁ। মোৰ ভালপোৱাৰ ষ্টেচনত অপেক্ষা কৰিছিলোঁ প্ৰতিটো সন্ধিয়া তোমাৰ ভালপোৱাৰ ৰেলগাড়ীখনৰ বাবে। ন সাজেৰে আৱৰা প্ৰতিটো বসন্ত পাৰ কৰিছিলোঁ আৱৰণবিহীন ভালপোৱাৰ গভীৰ অপেক্ষাত। কলেজৰ পদূলি মুখত তোমাক চোৱাৰ হেঁপাহত মোৰ মাতাল হৃদয়ে প্ৰেমৰ সুৰভি ঢালিছিল। MCৰ পুখুৰীৰ পাৰৰ প্ৰতিজোপা জীয়া সোণাৰু আৰু বগৰীৰ সৈতে মোৰ এক বিশেষ সম্পৰ্ক আছে। প্ৰতিজোপা জীয়া সোণাৰু আৰু বগৰীয়ে মোক দি গৈছিল প্ৰতিটো দিনৰ বসন্তৰ প্ৰেমৰ ঠিকনা। এদিন সন্ধিয়া পৰত মনত ঘন হৈ উঠা ভালপোৱাৰ অস্থিৰতাই তোমালৈ দিয়া বহুতো ৰঙীন মেছেজৰ ভিতৰত মোৰ সেই বিশেষ মেছেজটো তোমাৰ মনত পৰেনে? ভালপোৱাৰ সুৰভি লুকাই ৰাখিব নোৱাৰি চঞ্চল অনুভৱেৰে লিখি পেলালো মোৰ হৃদয়ৰ সমস্ত আৱেগেৰে তোমাক ভাল পাব খোজো। মোৰ ভালপোৱাৰ পালটনা নাওখনত তোমাক নাবিক কৰিব খোজো। এবুকু মৰমৰ নৈত বঠা বাই বাই জোনাকৰ দেশলৈ যাব খোজো। মোৰ প্ৰতিটো মেছেজৰ অপেক্ষাত মই মোৰ ভালপোৱাৰ ষ্টেচনত ৰৈ থাকিলোঁ। আৰু এদিন উকি মাৰি মাৰি অহা তোমাৰ ভালপোৱাৰ ৰেলগাড়ীখনে মোৰ বহু প্ৰত্যাশিত ভালপোৱাৰ ষ্টেচন পালেহি। সেইদিনাই হয়তো মই মোৰ বসন্তৰ প্ৰেমৰ ঠিকনা বিচাৰি পাইছিলোঁ। আত্মহৰা হৃদয়ৰ ৰিভলভাৰেৰে প্ৰতিটো সন্ধিয়াই নিক্ষেপ কৰি আহিছোঁ তোমালৈ ভালপোৱাৰ কিছু মায়াময় শব্দ।
অৱশ্যে কেতিয়াবা কথাৰে কেতিয়াবা মেছেজেৰে। দুয়ো হেঁপাহৰ বৰষুণত তিতিছিলোঁ প্ৰতিটো দিনে তেতিয়াৰ পৰাই এতিয়ালৈ। বসন্তত প্ৰেমৰ ঠিকনা বিচাৰি ফুৰা পালটনা নাওখনে ধীৰ আৰু চঞ্চল গতিৰে পানীৰ সোঁতত আশাৰ দিগন্ত বুকুত বান্ধি বহুতো ধুমুহাৰ পাৰ ভাঙি এতিয়া গতি কৰিছে বসন্তৰ লক্ষ্যৰ ঠিকনা বিচাৰি।